গাইজ মোৰ চেনেললৈ আপোনালোক সকলোকে পুনৰবাৰ স্বাগতম জনাইছোঁ। আজি আমি দুটাই এতিয়া বাজিছে 5:30। তো এই 5:30ত আমি ক'লৈ যাওঁ, কিয় যাওঁ, সেই যিটো প্ৰথম ভ্লগ দিছিলোঁ সেইটো ভিডিঅ'ত আমি এনেই মানে ফুৰিব গৈছিলোঁ, কিন্তু আজি কোনো ফুৰিব নহয়, আজি এটা বিশেষ কামত যাম, মোৰ কাম। তো আপোনালোকে ভিডিঅ'টো চাই থাকিব, তেতিয়া গম পাব। আমি গৈ আছোঁ, এয়া চাইকেল আৰু মোক খোজকাঢ়াই মাৰিছে, ই চাইকেলত যাই আছে আৰু মোক আমাৰ ঘৰৰ পৰা বেছি দূৰ নহয়, কামেই আৰু। চাইকেলত গৈছে আৰু মোক খোজকাঢ়াই মাৰিছে। আৰু গৈ থাকোঁতে এনেই অলপমান মই ফেশ্বন দিলোঁ। এতিয়া আৰু মোৰ ক'বই নালাগে, এইটো বহু দিনৰ মূৰত মোৰ চাইকেল চলাব মন গ'ল, সেইকাৰণে তাৰ চাইকেলখনকে লৈছোঁ চলাওঁ আৰু তাক কেমেৰা কৰি কৈ আছিলোঁ। পাৰিছোঁ দেই। তো পালোহি আহি। একটু আমার বুড়াইটা ঘোরা বহুত গৰম লাগিছিল খোজকাঢ়ি আহি, মানে খুৰী আৰু খুৰাৰ ঘৰত মই ফুৰিবলৈ নামাতো, বা বুলি মাতো। लाइट कहाँ गया भाई साहब? फोकस चाहिए। ये हो गया फोकस, ये हो गया मिस्टर लोजी पांडे। আহি গ'লো আমি আহি जादू मंत्र मैं खुड़िया बोलो এইটো আমাৰ ভাইটি কেমেৰা কৰি আছে, নতুন কইনাৰ আলমাৰি খুচৰি পাত কৰি দিছে, একদম ঘূৰাই আছে। ই মানে নতুন বস্তু দেখিছে, দেখি কিনে এনেকৈ ঘূৰাই গোটেই আৰু নতুন কইনা লাইট জ্বলাছোৱে না দেখাইছে।
আহিছে চাদৰৰ জুলুং কথা শিকিব আহিছোঁ। দহি গুঠা বুলি কয়, মই ইমান ভালকৈ নাজানো। শিকিব আহিছোঁ আৰু শিকোৱা মানুহজনী হ'লে আমাৰ মেডাম শিকিব আহিছোঁ। কি কৰিম আৰু ঘৰতে আপোনালোকক দেখাই যাম। আৰু এইটো আইতাক দেখাই দিম। আপোনালোকে চাওক লাষ্টত কি হ'ল এয়া লাষ্টত এনেকুৱা হ'ল ভাঙিব নোৱাৰো যিমানে ভাঙো সিমানে বেছিকে লাগে। গাইজ মকৰা জাল মানুহে দিয়া মকৰা জাল এই চাদৰৰ জুলুম নহয় কিবা বেলেগ হ'ব যেন পাই আছো মই। গৰুৰ নেজ যিমানে ভাঙো ইমান বেছিহে লাগে। আমাৰ মেডামে বেজিত সূতাই ভৰোৱা হোৱা নাই সেই হৈছে বোলে এই গৰুৰ নেজত ফণি মাৰি আছে আজিৰ ভিডিঅ'টো এইখিনিতে শেষ কৰিব লৈছোঁ। আমি এতিয়া ঘৰত যাব ওলাইছোঁ। আন্ধাৰ হৈ গ'ল, এতিয়া বাজিলে 7:30। এতিয়া আমি দুটাই ঘৰত যাওঁ। বাই বাই। ভিডিঅ'টো চাই কেনেকুৱা লাগিল কমেণ্ট কৰি জনাব। কিবা যদি ভুল হৈছে ক্ষমা কৰি দিব। আজিলৈ ইমানতে সামৰিছোঁ। বাই।